हेलो फ्रेंड्स, আজি আমি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা বেলেগ ৰেচিপি লৈ। আজি আমি বনাম কলডিলৰ ৰেচিপি। তাৰপিছত আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজ জ্বলা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে আমি ফ্ৰাই কৰি ল'ম। যেতিয়া আপোনালোকে দেখিব পিঁয়াজখিনি ধুনীয়া ৰঙচুৱা হৈ গৈছে, ছফ্ট হৈ গৈছে, তেতিয়া ইয়াতে আমি আদা নহৰু পেষ্টখিনি দি দিব পাৰিম। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব। এতিয়া আমি আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাৰপিছত আমি দি দিম ইয়াত হালধি গুড়ি হাফ টিস্পুন আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। হালধিটো তেলতে দিলে আপোনালোকে কেঁচা হালধি টেষ্টটো নাপাব। এবাৰ আমি ইয়াত কলডিলখিনি, বইল কৰা কলডিলখিনি ইয়াত দি দিম। আপোনালোকে পানী যোনখিনি আছিলে কলডিলৰ লগত সেইখিনি গোটেই ইয়াত দি দিব পাৰে
এয়া আমি গোটেই কলডিলখিনি দি দিছোঁ ইয়াত। এতিয়া আমি দি দিম ইয়াত নিমখ সোৱাদ অনুসৰি। মনত ৰাখিব নিমখ আমি আগতেও দিছোঁ সানি লওঁতে, সেইকাৰণে আপোনালোকে নিমখটো অলপ কমকৈ দিব। তাৰপিছত দি দিছোঁ জালুকৰ গুড়ি আৰু জিৰা গুড়ি। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম আৰু ইয়াত আমি ভালকৈ উতলিবলৈ দিব লাগিব যাতে পানীখিনি অলপ শুহি যায়। তো ইয়াত দেখিছে আপোনালোকে পানীখিনি শুহি গৈছে আৰু এটা ভাল ঠিক গ্ৰেভি এটা হৈছে। আপোনালোকে যদি অলপ গ্ৰেভি পানীয়া বিচাৰিছে তেতিয়াহ'লে পানী অলপ বেছিকৈ দিব, কিন্তু এইটো পানী অলপ কমকৈ দিলে গ্ৰেভিটো ঠিক হ'ব আৰু খাই ভাল লাগিব। তাৰপিছত আমি ইয়াত লাষ্টত দিছোঁ ধনিয়া। এতিয়া আমি কলডিল কাৰীখিনি বাটিত উলিয়াই লৈছোঁ। চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খায়ো বহুত ভাল লাগে। শুকান খোৱাতকৈ কেতিয়াবা এনেকৈ বনাই চাবচোন। আমাৰ ৰেচিপিটো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ত। বাই বাই।